পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্বি সামাজিক ৰাজনৈতিক গণসমাৱেশ কাৰ্বি আংলং জিলাৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত বসবাস কৰা কাৰ্বি লোকসকলক লৈ এই বিশাল সমাৱেশ দ্বিতীয় সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত ডিফুৰ নগৰৰ স্বৰ্ণপদক বিজয়ী দম্পতি হালক সাংবাদিক দলে জনালে উষ্ম সম্বৰ্ধনা স্বৰ্ণপদক বিজয়ীদ্বয় ক্ৰমে মংগল সিং হানছে আৰু মীনা টেৰাংপি কেইবাটাও প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন মীনা টেৰাংপিয়ে প্ৰসংগ 10 ফেব্ৰুৱাৰীত লংকাৰ অনলাইন ডিষ্ট্ৰিবিউটৰ ইনষ্টাকাৰ্ট ছাৰ্ভিচত ডকাইতি কাণ্ড পূৰ্বে তিনিজন ডকাইতক কৰায়ত্বৰ পিছত পুনৰ আনোৱাৰ হুছেইন উৰ্ফে বাবুলক দিল্লীৰ হাৰিয়ানাৰ গুদামগাঁৱৰ পৰা কৰায়ত্ব লংকাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ গুৱাহাটী কলাক্ষেত্ৰত যেন এক ইতিহাস হ'ল পোনপ্ৰথমবাৰৰ বাবে সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু অসমৰ ভিন্ন স্থানত বসবাস কৰা কাৰ্বিসকলক একগোট কৰি কাৰ্বি সামাজিক ৰাজনৈতিক গণসমাৱেশ অনুষ্ঠিত হয় আৰু এই সমাৱেশত কাৰ্বি আংলঙৰ পৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলং আৰু বিধায়কসকল যোগদান কৰে হয় 3 মাৰ্চৰ দিনা গুৱাহাটীৰ কলাক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন স্থানত বসবাস কৰা কাৰ্বিসকল একগোট হ'ল একেটা মঞ্চত বিভিন্ন স্থানত বসবাস কৰিলেও অন্তৰ আকুলতা এক সুখ দুখৰ অনুভৱ এক বিশাল মঞ্চত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা অহা কাৰ্বি লোকসকলে একেলগে বহি মত বিনিময় কৰি সুখ দুখৰ ভাগ বতৰা কৰিলে নিজৰ নিজৰ অঞ্চলৰ সমস্যা অভাৱ অভিযোগ দুখ দুৰ্দশাবোৰ ৰাজহুৱা কৰিলে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙৰ সৈতে এইদৰে মুকলিকৈ মত বিনিময় কৰিলে অসমৰ আন আন জিলা তথা কোণত বসবাস কৰা প্ৰায় কেইবা সহস্ৰাধিক জনতাই আনহাতে এই বিশাল সমাৱেশত প্ৰায় কেইবা সহস্ৰাধিক জনতাক সম্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও সকলো কাৰ্বি একগোট থকাৰ সপক্ষে আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক আদিৰ ক্ষেত্ৰত ভৈয়াম অঞ্চলৰ কাৰ্বিসকলৰ উন্নয়ন তথা বিকাশৰ সপক্ষে মতামত আগবঢ়ালে আৰু অচিৰে এইসমূহ বিষয়ৰ সন্দৰ্ভত মুকলি আলোচনা আৰু মত বিনিময় অনুষ্ঠান হ'ব বুলি প্ৰতিশ্ৰুতি দি ৰংহাঙে পুনৰ কয় যে এই অনুষ্ঠানলৈ অসমৰ ভিন্ন স্থানৰ পৰা 3000 প্ৰতিনিধি সহ সমল ব্যক্তি আৰু 50ৰ পৰা 1 লাখ জনতা অংশ লোৱাৰ আশা প্ৰকাশ কৰে উল্লেখ্য সমাৱেশত নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা সদৌ কাৰ্বি যুৱ সন্থা কাৰ্বি বাংথে আছেন আৰ্লছোৱা আছেন প্ৰমুখ সংগঠনৰ সদস্য ববিয়া আৰু টিম কাৰ্বি আংলঙৰ আটাইবোৰ কাৰ্যবাহী সদস্য MEC প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ উত্তৰাখণ্ডৰ দেহৰাদুনত অলপতে অনুষ্ঠিত হয় তৃতীয় সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ দৌৰত স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্য তথা কাৰ্বি আংলং জিলালৈ সুখ্যাতি কঢ়িয়াই আনিবলৈ ডিফুৰ নগৰৰ এক দম্পতি স্বৰ্ণপদক বিজয়ী দল ক্ৰমে মংগল সিং হানছে আৰু তেখেতৰ সহধৰ্মিনী মীনা টেৰাংপি 400 মিটাৰ দৌৰত মহিলা শাখাত স্বৰ্ণপদক আৰু পুৰুষৰ শাখাত 400 মিটাৰ দৌৰত মংগল সিং হানছে অৰ্জন কৰিবলৈ সক্ষম হয় স্বৰ্ণপদক যোৱা 24 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ উত্তৰাখণ্ডৰ দেহৰাদুনত অনুষ্ঠিত দ্বিতীয় সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত অংশগ্ৰহণ কৰি মীনা টেৰাংপিয়ে 400 মিটাৰ দৌৰৰ উপৰিও 100 মিটাৰ মহিলা শাখাৰ দৌৰত স্বৰ্ণ পদক 5000 মিটাৰ খোজকঢ়াত ৰূপৰ পদক 400 মিটাৰ ৰেলী ৰেচত ৰূপৰ পদক 100 মিটাৰ ৰেলী ৰেচত ব্ৰঞ্জৰ পদক আদি কেইবাটাও খেলত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক আৰু ৰূপৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে আনহাতে মংগল সিং হানছে মাত্ৰ 400 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিয়ে ক্ষান্ত হয় আনহাতে এই সফলতাত আনন্দিত আৰু উৎসাহিত দম্পতি হালে আগন্তুক 2021 চনত জাপানত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড মাষ্টাৰ গেমছতো ভাগ ল'ব বুলি সাংবাদিক দলৰ আগত উৎসাহেৰে ব্যক্ত কৰে non মানে হেমপেটা hem nahon pibang awe penili nipi 90 years oktameme pentanili
jeni teni la pu don rap ba korte muti hem isipen la pu sarpi phanbang cibikang si nili an cipaduk bor ipen pot dawang pot nili tek te unun es da dunyi pusini ning hang masih dun iglo dun pen nili hodak dun si inquire player ni bang nili cipalong onde del 100 meter race do aman nili third position third si long dun amat hisilong third lo da la final timing long onde del amat next day ani bangke nili inquire for ni bangke nili 5000 walking lo amang ke nili bang silver medal silong dun la pen ako next day ani bang ako 10000 race do thulo labang nili goal cipalong dun lo tumta example na tumta di pupen ke 22 tarik ani kasam damo solo jono satabdi ke Guwahati ijo dolo ke 23 year ni si nitum ada perang 830 si nitum Kangjarlo Dehradun ke 23 year ni da lelo angke 24 ni pen ke khela panceng pilo ke khela panceng si bangke nili pan ke 100 meter ke ka so bangke ini hits dong bangke second dong dulu ke final bangke timing alamat pot nili men bangke habis dalo ke kothora ni bangke dotulo 200 meter ke ka 200 meter ta third dong dulu amat timing position dang damelo amat 6 position dam thoro amat halat subangta 200 meter bangta update bun kailo ke anyang sampol mangke aku kitom sinipan ke la kika ke min event pot isi last bangke 400 meter hurdle Mongol Enghi report Kat News লংকা আৰক্ষীৰ বিশেষ সফলতা বিশেষ সূত্ৰৰ পমখেদি লংকা আৰক্ষীয়ে পূৰ্বৰ 3জন ডকাইতক গ্ৰেপ্তাৰ কৰাৰ পিছত এবাৰ আন এজন অভিযুক্ত আনোৱাৰ হুছেইন উৰ্ফে বাবুল বয়স 42 সুদূৰ দিল্লী হাৰিয়ানা গুদাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হয় লংকাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সামন্ত শৰ্মাৰ নিৰ্দেশ মৰ্মে তদন্তকাৰী আৰক্ষী বিষয়া জ্যোতিকমল বনিয়া আৰু তেওঁৰ সহযোগী আৰক্ষীৰ এটি দুজনীয়া দলে সুদূৰ হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত আনোৱাৰ হুছেইন উৰ্ফে বাবুলক ইতিমধ্যে আৰক্ষীৰ জেমাত ডকাইতি কাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আনোৱাৰে কি নাম পুলিচে কিয় ধৰি আনিছিল চুৰি ডকাইতি হৈছিল তুমি ডকাইতি কৰিছা তো কিয় ধৰি আনিছে পুলিচে ক'ৰ পৰা ধৰি আনিছে লংকা থানাৰ পৰা পুলিচে ধৰি আনিছে কোনে চেলেণ্ডাৰ কৰিব দিছে কিমান টকা লৈ গৈছিলা দিল্লী তুমি পলাইছিলা কিয় দিল্লীত গাড়ীখন তুমি চলাই আছিলা যিখন গাড়ী ডকাইতি হৈছিল ক'ত ডকাইতি কৰিছিলা তোমালোকে কোনটো অফিচত অনলাইনে সামান বুক কৰে না কি কম অফিস ক'ব নোৱাৰে সেইটো ক'ব নোৱাৰে ইমৰান আছিলে বিল্লু আছিলে আবুল আছিলে অজয় আছিলে শিলং ৰোডত যাই কিনে মোৰ গাড়ী চেঞ্জ কৰি দিলে চেঞ্জ কৰি সিহঁতে মাইবং চলাই গ'ল ক'ৰ পৰা আনিছে দিল্লীৰ পৰা লংকা আনিছে লংকা পুলিচে গৈ আনিছে আনহাতে আনোৱাৰক শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰোৱাই 10 দিনৰ বাবে ৰখা হৈছে আৰক্ষীৰ জিম্মাত ডকাইতি কাণ্ডত জড়িত আইনুদ্দিন অজয় সিংহ পিল্লু উৰ্ফে ইছাদ আলী আৰু আনোৱাৰ হুছেইন সৰ্বমুঠ 4জন ডকাইতক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কাণ্ডত ব্যৱহৃত মাৰুতি এল্টো গাড়ী এখনো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালসকলৰ বাবে নিশ্চয় এয়া সুখবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলে পূৰ্বৰ প্ৰতি কেজিত 3 টকা চাউল পোৱাৰ পৰিৱৰ্তে এতিয়াৰ পৰা লাভ কৰিব প্ৰতি কেজিত মাত্ৰ 1 টকাকৈ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছু আৰু উমলা ফেৰতো 2 মাৰ্চত এই সুলভ মূল্যৰ চাউল বিতৰণৰ উপলক্ষে আঁচনিৰ উন্মোচনী সভা অনুষ্ঠিত হয়
ৰাজ্যৰ সাহসীয় বিজেপি চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালসকলক অৰ্থনৈতিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যত পূৰ্বৰ 3 টকীয়া চাউলৰ পৰিৱৰ্তে প্ৰতি কেজিত 1 টকীয়া চাউল বিতৰণ আঁচনি প্ৰৱৰ্তন কৰিছে। 1 টকীয়া চাউল যোগান ধৰাৰ বাবে সমগ্ৰ অসমৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ আৰু উমলাফেৰতো এই আঁচনিৰ শুভ উদ্বোধন কৰে। এইলৈ বৈঠালাংছ সমবায় সমিতিৰ জিলা বিজেপি সভাপতি অৰুণ তেৰাং, বৈঠালাংছ নগৰ সমিতিৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙৰ উপস্থিতিত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা অৰ্থাৎ এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেন্স চমুকৈ আন্না আঁচনিটোৰ শুভ উদ্বোধন কৰি উক্ত আঁচনিৰ জৰিয়তে জিলাখনৰ বহু দৰিদ্ৰ পৰিয়ালৰ লোকে কিছু পৰিমাণে হলেও সকাহ পাব বুলি মন্তব্য আগবঢ়ায় বিজেপি সভাপতি অৰুণ তেৰাঙে। আনহাতে উমলাফেৰ লাংপি বহুমুখী সমবায় সমিতিটো 2 মাৰ্চত এই একে আঁচনিৰ শুভ উদ্বোধনৰ উপলক্ষে ৰাজু ভট্টৰায়ৰ পৌৰোহিত্যত সভা অনুষ্ঠিত কৰে। সভাত চিন্থং মণ্ডল কমিটিৰ সাধাৰণ সম্পাদক জয় সিং বে, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য চাৰিম বে প্ৰমুখ হিতাধিকাৰীসকল উপস্থিত থাকে। বৈঠালাংছৰ পৰা জাছন ইংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok klar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Di foi ti arlo Iron Bridge adung rong supi along ke cengsi sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongharpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum tapadar pin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। হাওৰাঘাট অগ্ৰণী বেচৰকাৰী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত দেওবাৰে হোজাই হাম হস্পিটেলৰ কৰ্তৃপক্ষই হাওৰাঘাটত এক বিনামূলীয়া স্বাস্থ্য সজাগতা আৰু চিকিৎসা শিবিৰ আয়োজন কৰে। নেতাজী ৱেলফেয়াৰ ছ'চাইটি হাওৰাঘাটস্থিত নিজা কাৰ্যালয় চৌহদত অনুষ্ঠিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ পুৱা বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে হাওৰাঘাটৰ বয়োজ্যেষ্ঠ নাগৰিক কল্যাণী আচাৰ্যই। শিবিৰত হাম হস্পিটেলৰ হাড় বিশেষজ্ঞ ডক্টৰ বীৰেশ্বৰ খানছে, স্ত্ৰীৰোগ বিশেষজ্ঞ স্বৰূপ সূত্ৰধৰ, শল্য চিকিৎসক ডক্টৰ শান্তনু ভট্টাচাৰ্য, MBBS ডক্টৰ BC বৰা, মেডিচিন বিশেষজ্ঞ ক্ৰমে সুভাষিক দাস আৰু প্ৰিয়ংকা দাস, চিকিৎসক ফাচিউদ্দিন প্ৰমুখ কেইবাগৰাকী অভিজ্ঞ চিকিৎসকে ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। প্ৰায় 5 শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা এই শিবিৰত উদ্যোক্তাসকলে ৰোগীক বিনামূলীয়া ঔষধ যোগানৰো ব্যৱস্থা কৰে।
ছ'চাইটিত আহিছিলোঁ কি আছে ইয়াত আজি হাম হস্পিটেলৰ উদ্যোগত আৰু নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ হাওৰাঘাটৰ নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ সন্দৰ্ভত মানে একেলগে দুটীয়া হেৰিত আজি ইয়াত মানে এখন মেডিকেল কেম্প কৰা হৈছে আৰু তাত আহিছোঁ মই বহুত ভাল পাইছোঁ তাত চব গাইনৰ ডক্টৰ আহিছে তাৰপিছত আপোনাৰ মেডিচিনৰ ডক্টৰ দুজন আহিছে তাৰপিছত আপোনাৰ চাৰ্জাৰী ডক্টৰ আহিছে আৰু আপোনাৰ অৰ্থপেডিক ডক্টৰ আহিছে পইচা লৈছে নেকি নাই তেওঁলোকে কমপ্লিট মেডিচিন তাৰপিছত আপোনালোকৰ ফ্ৰী ট্ৰিটমেণ্ট কমপ্লিট ফ্ৰী কৰি আছে কমপ্লিট ফ্ৰী আপুনি ডক্টৰক দেখাই কেনেকুৱা পাইছে বহুত ভাল পাইছোঁ বহুত ভাল পাইছোঁ গতিকে মই ইয়াত হাওৰাঘাটৰ এই নেতাজী ৱেলফেয়াৰ ছ'চাইটিক মই ধন্যবাদ জনাব খুজিছোঁ যে তেওঁলোকৰ উদ্যোগত আজি হাম হস্পিটেলে ইয়াত মেডিকেল কেম্প কৰিব পাৰিছে তাৰ বাবে মই যথেষ্ট সুখী আৰু আমাৰ অঞ্চলৰো কিবা এটা লাভ হ'ব বুলি মই বহুত আশাবাদী আৰু যাতে ভৱিষ্যতে এনেকৈ মেডিকেল কেম্প হয় তাৰ বাবে মই তেওঁলোকৰ ওপৰত আপোনালোকক দৰখাস্ত জনাইছোঁ ইয়াত ক'ত আহিছিলে নেতাজী ৱেলফেয়াৰ কি হৈ আছে ইয়াত ডক্টৰ আহিছে এই হাম হস্পিটেল আৰু নেতাজী মিলাই ডক্টৰ দেখাইছে কেনেকুৱা পাইছে খুব ভাল লাগিছে দেখাইছোঁ কিবা পইচা পাতি লাগিছে নেকি নাই লগা নাই ফ্ৰী মেডিচিনৰ পইচা লাগিছে নেকি নাই লগা নাই মেডিচিন মই এতিয়া লোৱা নাই এতিয়া ল'ম নালাগে বোলে মই সুধিছোঁ এনে পৰিৱেশটো কেনেকুৱা লাগিছে এনে খুব ভাল লাগিছে হয় ভাল লাগিছে খুব ভাল লাগিছে ডক্টৰ আপোনালোকৰ ঘৰৰ চবে দেখাইছেনে ঘৰৰ চবে দেখাইছোঁ আমি ঠিক আছে মহম্মদ হানিফা আচ্ছা ইয়াত ক'ত আহিছিলে নেতাজী ক্লাব ইয়াত কি হৈ আছে বেমাৰ দেখাইছে এইটো কোনে পাতিছে নেতাজী ক্লাব আৰু হাম হস্পিটেল ইয়াত মেডিচিনৰ পইচা লৈছে নেকি লোৱা নাই ফ্ৰী কেনেকুৱা পাইছে দেখাই পেলাই কেনেকুৱা পাইছে ভাল লাগিছেনে হাওৰাঘাটত হাম হস্পিটেল কৰ্তৃপক্ষ আৰু নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ এনে উদ্যোগ তথা জনহিতকৰ কাৰ্যসূচী শিবিৰত অংশ লোৱা ৰোগীসকলৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে শিবিৰৰ পৰিচালনা মুখ্য দায়িত্বত থকা হাম হস্পিটেলৰ অধ্যক্ষ সম্পাদক তাপস দাস আৰু মানৱ সম্পদ প্ৰবন্ধক আজিজ হাজৰিকাই চিকিৎসা শিবিৰৰ সফল সামৰণিত পূৰ্ণ সহযোগ কৰা বেচৰকাৰী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ লগতে সংশ্লিষ্ট সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাপ নিউজ পলু পালনৰ জৰিয়তে কৃষকসকলক অৰ্থনৈতিক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা ৰেচম বিভাগে পলু পালনৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে জিলা ৰেচম বিভাগৰ সহ সঞ্চালকৰ উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সহযোগত পাৰখোৱাস্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সজাগতা সভা নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাৰখোৱা প্ৰেক্ষাগৃহত 2 মাৰ্চত জিলা ৰেচম বিভাগৰ সহ সঞ্চালকৰ উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত কৰা হয় পলু পালকসকলৰ মাজত এক সজাগতা সভা পলু পালনৰ লগে লগে পলুৰ খাদ্যৰ উৎপাদনৰ ওপৰতো সজাগতা সভাত পৰামৰ্শ আগবঢ়োৱা হয় পলু পালকসকলৰ লগতে পলুৰ জৰিয়তে ৰেচম সূতা উৎপাদন কৰি বস্ত্ৰ বৈ উলিয়াই ব্যৱসায়িক ভিত্তিত বজাৰত বিক্ৰী কৰি পৰিয়ালত দৈনন্দিন জীৱন যাপনত অৰ্থনৈতিকভাৱে সহায়ক হ'ব পাৰে তাৰ ওপৰতো ভাষণ আগবঢ়ায় political party financial dak nai tu tuman et nije de ni amu kha sorsa dam de jok kon te sorsa nang nai itamai karbia khai kosan jing kuruni kalama kali di bang tu me thekbam lo bola ke selo ke lang ding selak bakali chali du nai gumang lai tunda an so se itna lan so se pa cham du nai an so alang ni tunang kai tum chebai do ni ke claim ba non ke khale ada assistant sitamai ba ada han tak tiki bono মানে এই ক্ষেত্রে আজান পাওয়ার টিলার কেলং কোনো দি স্প্রে মেশিন কেলং বাংসো তুমি লং রাইলা পিপল লং না কল লাগে না তুমি কাদু কাবি না নিলি নিজে রালাম লো ইতুম তি কিকে দা দিদিল বেশি ভাগে দি কিন্তু যে ইতুমা আলং লেল বাং পারং নান্দু দুন ককো পারো পাজি ইতুমা যে মালিক না নাই ইতু যে মালিক হাং না দিদিল পিপল ইতু কে সেলে কে থেকে কাপড় ইয়া জনিল বিনা নিছলা না রং আনহাতে এই সজাগতা সভাত বিভাগীয় তৰফৰ পৰা পলুপালক সকলক কোৰ আদি কৃষি সঁজুলি বিনামূল্য বিতৰণ কৰে উল্লেখ্য এই সজাগতা সভাত বিভাগীয় বিষয়া জগত ৰাভা পৰিদৰ্শক লংকিতি মং
প্ৰশিক্ষক ক্ৰমে কাজেৰং পিপি আৰু দুৰ্বল বসুমতাৰী প্ৰমুখ্যে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি টিংকু ইংটি সহ সম্পাদক চেমছন টকবি বিক্ৰম ইংহি আৰু দেনগাঁও শাখাৰ সভাপতি সুনীল তেৰাং সম্পাদক তপন কিলিং উপসভাপতি জেমছ টিছো প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ